কেতিয়াবা লাগে যে আমাৰ জীৱনটো এটা ৰিয়েলিটি শ্ব' হয় যাৰ ধৰি লওক সিজন 5 চলি আছে যেনে ধৰি লওক বিগ বছ প্ৰত্যেক দিনেই যেন এটা নতুন এপিসোড আজি যদি আমাৰ জীৱনত কিবা এটা বেয়া চেপ্টাৰ চলিলে তো অহাকালিলে এটা নতুন টাস্ক এটা নতুন কিবা টুইষ্ট আহি যাব পৃথিৱীখন চলাই থকা ডাইৰেক্টৰজনে প্ৰত্যেক দিনে প্ৰত্যেককে এটা নতুন টাস্ক দি থাকে আৰু আমি কেনেকৈ পাৰফৰ্ম কৰিম হেটোৱে ডিসাইড কৰিব যে আমি কিমান দেৰিলৈকে টিকি থাকিম আৰু যদি ভালকে পাৰফৰ্ম কৰিব নোৱাৰিলো তেতিয়াহলে তো ভোট আউট হৈ যাম কি কোৱা আৰু এই সকলোবোৰ লগতে আমাৰ জীৱনত যি সকল মানুহ থাকে তেওঁলোকটো আমাৰ লগত থাকে তাৰ পাছত কি হৈ জানেনে আমাৰ জীৱনত হয় ওয়াইল্ড কাৰ্ড এন্ট্ৰি আৰু কোনোবা এজন এনেকুৱা আহে যিজনৰ বিষয়ে আমি হয়তো শোটো আৰম্ভণিতে গম নাপাওঁ কিন্তু তাৰ পাছত সম্পূৰ্ণ শোটো এই ওয়াইল্ড কাৰ্ড এন্ট্ৰি জনৰ একৰ্ডিংয়ে চলে বাৰু যি নহওক শোজ যোনজনে চলাই আছে তেওঁ চকুটো সকলোৱে ধৰা পৰি আছে তো বিশেষ এটা চিন্তা কৰি একো লাভ নাই আৰু এইটো বিগ বছত কোন হ'ব বিজেতা আৰু কোন হ'ব ভোট আউট এই সকলোবোৰ ডিসাইড তেখেতেই কৰিব আমিতো নচলাও তো চেষ্টা কৰক নিজৰ দায়িত্ব নিজৰ কৰ্তব্য পালন কৰি যাবলৈ ওপৰত যিজন আছে মানে শো চলোৱা ডাইৰেক্টৰজনে তেখেতে ডিসাইড কৰিব যে বিজেতা কোন হ'ব টেনচন নলব মুখৰ সৌন্দৰ্য সদায় জিলিকাই ৰাখক আৰু মনত সদায় সাহস অটুট ৰাখক